হেই ফ্ৰেণ্ডছ, আজি দেখুৱাম আপোনালোকক ভেদাইলতাৰ এইয়া ভেদাইলতা আৰু শুকান মাছেৰে ধুনীয়াকৈ বনাম। আপোনালোকে চাবচোন, এই ভেদাইলতাবোৰ জংঘলতহে পোৱা যায়, কিন্তু ইয়াৰ ভিটামিন বহুত। কেতিয়াবা শাক পাচলি নহ'লে এইয়া ভেদাইলতা দেখিছেনে? এইটো কোমল কোমল পাতটো এৰাই লৈ ধুনীয়াকৈ খাব পাৰি। দেখিছে নহয়, কি ধুনীয়াকৈ ওলাই আনিলোঁ এই ভেদাইলতা। এতিয়া আমি পাতবোৰ ধুনীয়াকৈ একোটা একোটাকৈ ছিঙি ল'ম। কোমল ঠাৰিটো খাব পাৰি, পানীৰে ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই আলু দুটা ধুনীয়াকৈ কাটি লৈছোঁ। পাতখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। এইখিনি শুকান মাছখিনি ধুনীয়াকৈ পানী তেনেকৈ হেৰি কৰি লৈছোঁ। সৰু সৰু শুকান মাছ ধুনীয়াকৈ ধুই লৈছোঁ। প্ৰথমতে শুকান মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, দেখিছে নহয়? উঠাই ল'ম এতিয়া। কাটি থোৱা আলুখিনি ধুনীয়াকৈ এনেকৈ মছলাৰ লগত ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি ৰঙা নোহোৱালৈ ধুনীয়াকৈ ভাজি থাকিম। এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি থোৱা ভেদাইলতাৰ পাতখিনি ইয়াত ধুনীয়াকৈ দি দিছোঁ। অকণ পিছত চাব, ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত কি ধুনীয়া কালাৰ আহিব, আপোনালোকৰ জিভাৰ পানী পৰিব। এতিয়া আমি শুকান মাছখিনি ধুনীয়াকৈ ভাজি থৈছিলোঁ যে ধুনীয়াকৈ মিহলাই দিছোঁ। এতিয়া অকণমান ধুনীয়াকৈ পানী ঢালি লৈছোঁ, গৰম পানী দিছোঁ। ঢাকনেৰে ঢাকি থ'ম কিছু সময়। চাওক কেনেকৈ উতলি আছে, লাই দিছোঁ।
আলু টুকুৰবোৰ মাংসৰ টুকুৰৰ নিচিনা হৈ যাব, কি ধুনীয়া লাগিব। মাছৰ চেণ্ট আহি পেলাই ধুনীয়া এটা ফ্লেভাৰ আহি আছে। দেখিছে নহয় কি ধুনীয়া কালাৰ হৈছে। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু পাৰিলে শ্বেয়াৰ এটা কৰি দিব। অকণমান খাই চাওঁ কেনেকুৱা লাগে। মজা হৈছে। আৰু এই ভেদাইলতা পাৰিলে আপোনালোকে খাব। আমাৰ গাঁৱত বেছিকৈ খোৱা যায়। পেটৰ বিষ, পেটৰ কামোৰ, এইবিলাক পেট বেয়া হ'লে এই বস্তুটো এনেকৈ ভাজি খাব, এনেকৈ ৰেচিপি এটা বনাই খাব। আপোনাৰ পেটৰ কোনো প্ৰব্লেম নাথাকে। আৰু খাই বৰ টেষ্ট হৈছে দেই, বহুত ভাল লাগিছে খাই, মজা হৈছে একদম। বহুতে ভাল হৈছে ৰেচিপিটো। আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। ধন্যবাদ।